আৰু মই আজি আহিছোঁ মামাহঁতৰ ঘৰলৈ আৰু আগতে কি দেখা পালে চোৱা নাই মানে মামাহঁতৰ ঘৰলৈ আহিছোঁ মানে দেখাই আছোঁ বাৰু চাই ল'ব পূৰা মানে একদম পানী আহি আছে পূৰা দেখিছে নহয় আপোনালোকে আৰু আপোনালোকক ঘোঁৰা এটা দেখাই দিম মানে মামাহঁতৰ ঘৰতে আছে দেখাই আছোঁ এইটোৱে হ'ল সেইটো ঘোঁৰা চাই লওক এইটো মানে পানী ভালে থাকিলে গা ধুলোহেঁতেন কিন্তু পানীখিনি অলপ বেয়া পানী আহিছে বোকা পানী সেইবাবে গা নুধো If you found the one, you should never give her up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity. That's why I don't worry about the things that I don't see, yeah. These days I don't worry about much. I think we should have some more. কালি আমি মানে ঘোঁৰা উঠি মানে ভিডিঅ'তে চাই মানে একেবাৰে কালি লগ পাম মানে কালি লগ পাই আছোঁ একেবাৰে মানে ঘোঁৰাৰ লগত উঠি কেনে তো ভিডিঅ'তে সেইখনে চাই থকা মানে কালি একেবাৰে লগ পাই যাম তো মানে যাম আৰু পূৰা পানী পূৰা মানে পানী পূৰা ধাৰ বৈ আছে মানে এনেকুৱা পানী আৰু সেইখন হ'লে দলং দেখিছে নহয় দলং দুটাই উঠিম মানে কি বন্ধ কৰি দিওঁ নেকি কালি একেবাৰে লগ পাম বন্ধুসকল আজি একেবাৰে লগ পাম বুলি কৈছিলোঁ মৰ্ণিং পুৱা ফুৰিবলৈ আহিছোঁ দলং এইখন কালি দেখাইছিলোঁ নদী গুড মৰ্ণিং বৰষুণ সৰুকৈ দি আছে মহাৰাজা বহাৰ নিচিনাকৈ বহি আছোঁ চকীত কিন্তু লোহাৰ নহয় কাঠৰ দেখাই আছোঁ এইখনেই একদম মানে চলে দেখিছে নহয় মহাৰাজা বহাৰ নিচিনা আৰামত বহি লওক আৰু কি লাগে অকল মানে আপোনালোকে দেখা পালে যে এটা ক্লিপ মানে ঘোঁৰাটো লৈ আহিলে যায় মানে নদী পাৰত থৈ দিছিলে তো মানে বোন খাবলৈ থৈ দিছিলে দৰৱ দি কেনে যেনেকৈ গৰুক দি দিয়ে মানে তেনেকৈ মানে কি জানেনে ঘোঁৰাটো মানে ঘাঁহ খাবলৈ দি থৈ দিছিল তো এতিয়া লৈ আহিলে যায় অলপমান দেৰিকৈ উঠিম তো ভিতৰতে সকলো চাই লওঁ আৰু তো মানে থৈ দিছিলে নদীবা এতিয়া লৈ আহিলে গা ধুৱাই দিলে থৈ কেনে থৈ দিছিলে অলপমান দেৰিকৈ উঠিম যে ঘোঁৰাত আৰু এতিয়া বহি আছোঁ আৰাম চকীত মানে আৰাম চকী নহয় কাঠৰ চকী আৰামত এনেকৈ মজাই বেলেগ নেচাৰেল বতাহ তো অলপ পাছত ঘৰৰ লগত লগ পাই আছোঁ কেইবাৰ ক'লোঁ আপোনালোকক মানে ঘোঁৰাৰ লগত লগ পাই আছোঁ লগ নাপাওঁ মানে তো গাটো ধোৱা নাই ধুব লাগিব ঘোঁৰা উঠি কেনে গাটো ধুম তাৰপিছত ভাত পানী খাই কেনে ঘুমাই যাম
হাত অলপ পানী খাম মানে এইটো কাৰণে কৈছোঁ আৰু তো বোলে খৰা উঠি যায় ডাইৰেক্ট এইবাৰতো ৰোৱা কাৰোবাৰ নাই এইবাৰ ডাইৰেক্ট উঠিমেই মানে আপোনালোক বহুত মানে কৈ বহুত ফচাই দিলোঁ এতিয়া উঠিম মানে বন্ধুসকল মানে ঘোঁৰাবিধি উঠাটো মানে বহুত টান কথা আৰু মই কৈছিলোঁ তেতিয়া ঘোঁৰাবিধি উঠিম বুলি কিন্তু উঠিছিলোঁ এটা শ্বৰ্ট আপোনালোকে এইটো চাই থাকক আৰু মই দেখাই দিছোঁ অলপমান হৈছিল মানে 2 ছেকেণ্ড 1 ছেকেণ্ডমানৰ ভিডিঅ'টো হৈছিল অলপমান শ্বৰ্ট এটা ল'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু মানে বেলেগ কৰিব দিছোঁ না ইমান ভাল হোৱা নাই তো বন্ধুসকল আৰু কাটি নিছোঁ আৰু তো সেইটো চাই লওক আপোনালোকে তো মানে ঘোঁৰাবিধি উঠাটো এদিনা মানুহৰ কাৰণে বহুত টান কথা আৰু ময়ো আজি প্ৰথম ফাৰ্ষ্ট টাইম মানে ঘোঁৰাবিধি উঠিছিলোঁ সেইবাবে মই আপোনালোকক এটা সৰু চব চাইডত ঠাই থাকক আপোনালোকে মানে অলপমান 2 ছেকেণ্ডমান 3 ছেকেণ্ডমানৰ শ্বৰ্ট আৰু মানে কথাটো হৈছে এনেকুৱা যে ঘোঁৰাবিধি উঠিছিলোঁ কিন্তু মানে এহাততে মোবাইল ধৰি এহাততে ঘোঁৰাৰ মানে তাতে ধৰি কিনে কেনেকৈ যাব আপোনালোকে কওকচোন মানে বেলেগক কৰিব দিছিলোঁ ভাল নহয় আপোনালোকে জানে বাৰু তো ইমান ভাল হোৱা নাই তো তথাপিও আপোনালোক অলপ সৰু চাই এটা দিবলৈ চেষ্টা কৰিছোঁ তো আৰু ঘোঁৰা গাড়ী এখন দেখাই আছোঁ বঢ়িয়া আছে তো আমাৰ ঘৰতে আছোঁ মানে তো বলকচোন ঘোঁৰা গাড়ীখনৰ ওচৰলৈ যাওঁ আৰু উঠিবতো নোৱাৰিলে ভাল পায় চাই লওক ঘোঁৰা গাড়ীখনৰ ওচৰতে হৈছে ঘোঁৰাৰ গাড়ীখন মানে বহুত বছৰ পুৰণি বুলি ক'লেও ভুল নাই তো 45-50 সিমান বছৰ পুৰণি গাড়ী হয় এইখন আৰু এনেকৈ আপোনালোকে ইয়াতে এনেকৈ বান্ধি দিব ঘৰত তাৰপিছত এনেকৈ লৈ যাব আপোনালোকৰ বহি ল'ব গৈ কিনে আৰু এনেকৈ যাই থাকিব আৰু এক্সপিৰিয়েঞ্চ কেনেকুৱা আপোনালোকে চাই লওক যাই থাকিব গাড়ীখন আৰু এতিয়া আমাৰ ভাগি গ'ল এইবিলাক এতিয়া মানে নদীখন বেয়া হৈ গ'ল বহুত দিন হ'ল না তো তাৰপিছত কিন্তু বম বেয়া হৈ আছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল আৰু বহুত দীঘল আৰু নকৰোঁ দিয়ক তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক শ্বেয়াৰ কৰক লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো ইমানেই আছিল লগ পাম এটা নেক্সট ভিডিঅ' এতিয়া তো টিল দেন টাটা বাই